ভূপেন বৰা ডাঙৰীয়া প্ৰথম কথা হ'ল নাস্তিক। তেওঁ ৰামৰ নাম ল'বই নাপায়, ভগৱান ৰামচন্দ্ৰৰ নাম তেখেতে ল'বই নাপায়। কাৰণ সিদিনাই তেখেতে কি কৰিছিলে, ভগৱান শ্ৰীকৃষ্ণক লাভ জিহাদী সজাইছিল। আমি এই কথাটো পাহৰিলোঁ নেকি? যোনে ভগৱান শ্ৰীকৃষ্ণক লাভ জেহাদী সজায়, যোনে হিন্দু ধৰ্মক সনাতন ধৰ্মক বেয়াকৈ কয়, তেওঁলোকে সনাতন ধৰ্মৰ ভগৱান, হিন্দু ধৰ্মৰ ভগৱান ৰামচন্দ্ৰক কেতিয়াও আদৰ্শ হিচাপে ল'বই নোৱাৰে। গতিকে ভূপেন বৰা ডাঙৰীয়া নাস্তিক ব্যক্তি, যোনে শ্ৰীকৃষ্ণক লাভ জিহাদী সজাইছিল, তেখেতে ভগৱান ৰামচন্দ্ৰৰ নামটো নল'বলৈ মই অনুৰোধ কৰিছোঁ। দ্বিতীয় কথাটো হ'ল তেখেত হৈছে অসমৰ এগৰাকী কপিল শৰ্মা। আপোনালোকে টিভিত চাই নহয় কপিল শৰ্মা শ্ব', কমেডি কপিল শৰ্মা শ্ব' নাচাই জানো? তেখেতে ৰাতিপুৱা এটা চিন্তা কৰে, আজি কিবা এটা কমেডি কথা ক'ব লাগিব, আবেলিলৈ টিভিত ওলাব লাগিব আৰু অসমৰ মানুহক হাঁহিৰ খোৰাক দিব লাগিব। অসমৰ মানুহেতো তেওঁক চিৰিয়াছলি নলয়। গতিকে হাঁহি শিকিনদালি কৰাই অসমৰ মানুহক হাঁহিৰ খোৰাক দি কপিল শৰ্মা হৈ তেওঁ আবুল তাবুল বকি আছে। আমি আমাৰ কাম কৰি আছোঁ। চাওক, মই তেখেতে যাৰ কথা কৈছে মই জানোৱেই। যিকেইজনে যোৱাবাৰ এজন দুজনে, আমাৰ দলততো নহয়, এজন দুজনে যোৱাবাৰ টিকট পোৱা নাছিলে, টিকট নাপায় আৰু ভৱিষ্যতেও টিকট নাপায়। গতিকে টিকট নোপোৱাই যিজন এজন ব্যক্তিক টিকট দিয়াৰ আশাৰে তেওঁলোকে নিবলৈ চেষ্টা কৰিছে, কিন্তু তেওঁলোকে লাষ্টত টিকেট নাপাব, আকৌ ঘৰলৈকে AGP-লৈকে ঘূৰি আহিব বা কোনোবা দললৈকে ঘূৰি আহিব। বিজেপিৰ পৰাতো কোনো নাযায়। চাওক, এইটোৱেতো কৈছোঁ, তেওঁ কমেডি শ্ব' এটা ৰাতিপুৱাই কৰিব খোজে। ৰাতিপুৱাই ভাবে যে আজি এইটো কথা কমেডি কথা ক'ম, মইতো কপিল শৰ্মা হ'বই লাগিব, নহ'লেতো মোক মানুহে নাচায়। চিৰিয়াছ কথা শুনিবলৈ কাক চায়? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চাব বা বিজেপিৰ নেতাসকলক চাব। তেওঁকতো চিৰিয়াছ কথা ক'লে নাচায়। গতিকে তেওঁ আবুল তাবুল বকাৰ কিবা এটা ৰাতিপুৱাই ভাবি লয় যে মই কপিল শৰ্মা হ'বই লাগিব। এতিয়া তেখেতৰ লক্ষ্য কপিল শৰ্মা হোৱা, কমেডি কিং কপিল শৰ্মা হোৱা। গতিকে অসমৰ কপিল শৰ্মাক ৰাইজে এনেকৈ চিনি পাই থাকিব। ননাই নদীত প্ৰায় ৮৬ কোটি টকা জলসম্পদ বিভাগৰ পৰা চেংচন এটা হৈছিলে, তাত মথাউৰি নিৰ্মাণৰ নামত, কিন্তু কাম ছাৰ একেবাৰে যিখিনি নাই, একেবাৰে নহয়। আপোনালোকে সেইটো ভাবিবই নোৱাৰে। নহয়, বাতৰি হ'লেইটো হ'ব নোৱাৰে। যিখিনি কাম কমপ্লিট হোৱা নাই, সেইখিনি এইবাৰ কাম হ'বই লাগিব। মই থকা দিনত ২ নম্বৰী ঠিকাদাৰে কৰিবই নোৱাৰে। ঠিকাদাৰক জেলত ভৰাই গোষ্ঠী নাইকিয়া কৰি দিম।